এইটো পিচ পিংক এই পিচ পিংকটো কালাৰটো বেলেগৰ পাৰ্টি ৱেৰ পিন্ধিব পাৰে ন যোনে মানে ব্লু কালাৰত চাব পাৰে লগত কিছুমান কইনা যিবোৰ এইটো আমি বিশেষকৈ মানে মই শিৱানী আজি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক লৈ আহিছোঁ এখন বুটিকলৈ আৰু ডিজাইনাৰজনৰ নাম আপোনালোকে দেখিলেই গম পাব যাৰ নামেই পৰিচয় চিৰঞ্জীৱ হাজৰিকা বুটিকখনৰ নাম হৈছে চিৰঞ্জীৱী ভৱ আৰু আছে কাহিলীপাৰাত মই আপোনালোকক এইখিনিতে জনাই থওঁ যে তেখেতে এজ এ ডিজাইনাৰ কেইবাটাও প্ৰাইজ পাবলৈ মানে বঁটা পাবলৈ সক্ষম হৈছে আহক তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ এযোৰ কাপোৰ ইয়াৰ পৰা লৈছিলোঁ বহুত বেছি ধুনীয়া আৰু ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ কিহতো এতিয়া ভাদ গ'ল আহিন আহি আছে আৰু আহিনৰ লগে লগে বিয়া বাৰু আহি যাব আৰু বিয়াৰ স্পেচিয়েল দিনটোত কইনা আৰু দৰাই ধুনীয়াকৈ এযোৰ ডিজাইনাৰ কাপোৰ পিন্ধিবলৈ মন কৰে আৰু সেইটোতো বাদেই দিওঁ খাবলৈ যোৱাসকলৰ ডিজাইনাৰ কাপোৰ এযোৰ পিন্ধাৰ মন থাকে গতিকে আপোনালোকক কালেকশ্যনবোৰ দেখুৱাই দিওঁ আৰু সেই কালেকশ্যনবোৰ আপোনালোকে ল'ব পাৰিব মই সকলোবিলাক এড্ৰেছ দি দিওঁ তেতিয়াহ'লে আহক আপোনালোকক কালেকশ্যনবোৰ মই দেখুৱাই দিওঁ চাওক এইবিলাক হৈছে লেহেংগা বহুত ধুনীয়া ধুনীয়া লেহেংগা আছিলে কিন্তু মই লেহেংগাৰ কালেকশ্যন আপোনালোকক নেক্সট পাৰ্টত দেখুৱাম যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব আজি মই মেখেলা চাদৰৰ কালেকশ্যন লৈ আহিছোঁ প্ৰথমতে মই আপোনালোকক দেখুৱাম কইনাৰ কাৰণে দেখুৱাম যিহেতু ডিজাইনাৰ ওচৰলৈ আহিছোঁ গতিকে ব্ৰাইডৰ কাপোৰ দেখুৱাম প্ৰথমতে মই আপোনালোকক দেখুৱাম জোৰোণৰ দেখুৱাম ৰিচেপশ্যন দেখুৱাম সকলোবিলাক কালেকশ্যন ধুনীয়া ধুনীয়া কালেকশ্যন দেখুৱাম আৰু প্ৰথমতে মই তেখেতৰ লগত চিনাকি কৰাই দিয়াটো প্ৰয়োজন নাই কিন্তু মোৰ ব্লগত অকণমান আহিবলৈ তেখেতক অনুৰোধ কৰিম তেতিয়াহ'লে আহক প্ৰথমতে তেখেতৰ সেয়া হৈছে চিৰঞ্জীৱ হাজৰিকা আপোনালোকে সকলোৱে হয়তো চিনি পায় আৰু এতিয়া অলপতে এটা হেৰি পাইছিলা ন নেশ্যনেল প্ৰাইড এচিভাৰ্ছ এৱাৰ্ড 2023 পাইছিলে ন ডিজাইনাৰ কেটেগৰী আৰু ডিজাইনাৰ হিচাপে তেখেতৰ বহুত বেছি নাম আছে আৰু ময়ো স্পেচিয়েলি মই তেখেতৰ কাপোৰ বহুত বেছি ভাল পাওঁ আৰু প্ৰথমতে মই কি চাম জোৰোণৰ কাপোৰ চাম ন জোৰোণৰ কাপোৰ দেখা প্ৰথমতে মই ক'ব বিচাৰিছোঁ শিৱানী বাৰসমূহ দৰ্শকলৈ মোৰ ফালৰ পৰা একদম শুভেচ্ছা থাকিলে তেখেত আজি মোৰ তাত আহিছে তেখেতে একচুৱেলি নিজেও এযোৰ কাপোৰ মোৰ তাত অৰ্ডাৰ কৰিছিলে সেইযোৰ আপোনালোকক দেখাব পিছলৈকে যিহেতু তেখেতে এটা ব্লগ বনাম বুলি আহিছে মই আজি তেখেতক জোৰোণ কালেকশ্যন ৱেডিং কালেকশ্যন গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম প্ৰথমতে আমি জোৰোণ কালেকশ্যনৰ পৰা আৰম্ভ কৰোঁ দেখাব খুজিছোঁ প্ৰথমতে জোৰোণ কালেকশ্যন বৰ্তমান যিহেতু ছামাৰৰ কাৰণেও আৰু উইণ্টাৰৰ কাৰণে দুটা ছিজনতে আমি কিছুমান কালাৰ ৰাখিছোঁ পেষ্টেল শ্বেডৰ হয় এইকেইযোৰ কাপোৰৰ মেইন কনচেপ্ট হৈছে বুটা কনচেপ্টৰ কাপোৰ যদিও মানে আচল আৰু মেখেলাখন খুব হেভি থাকে আমাৰ আৰু চাদৰখনৰ গোটেই গাত মানে বুটা কনচেপ্টৰ হয় এই ধৰণৰ কালাৰবোৰ জোৰোণৰ কাৰণে প্ৰায়সমূহে প্ৰিফাৰ কৰে বৰ্তমান বহুত বেছি ভাল লাগিছে ন কালাৰটো সকলোবিলাক স্কিন টোনৰ লগত স্কিন টোনৰ লগত মিক্স কৰি দিয়ে এইটো এটা জোৰোণ কালেকশ্যন আৰু য়েল্লোত আছে য়েল্লিছ কালাৰ ন এইটো য়েল্লো কালাৰ কৰিব য়েল্লো আৰু গোল্ডেন টাইপৰ হয় লগত হয় বহুত বেছি ধুনীয়া লাগিছে এইটো আৰু আমাৰ এটা কথা আমাৰ সকলোবোৰ কাপোৰ যিকোনো ব্ৰাইডেল হ'লে এনেকৈ ৰেডি টু ৱেৰ কৰি দিয়া হয় ন ইনক্লুডিং ব্লাউজ ষ্টিচিং আমাৰ সকলোবিলাক তোমাৰ ধৰা কোনোবা এযোৰ কাপোৰ ল'লে ধৰা 20,000 সেই 20,000ৰ ভিতৰত তোমাৰ ব্লাউজ চিলাই আহি যাব প্ৰাইচটো যেটা তেওঁলোকক ইনক্লুডিং গোটেই ষ্টিচিং পাৰ্টটো ইনক্লুড কৰিহে কোৱা হয় তাৰপিছত মই যিহেতু ৰেড বা ৰেড মেৰুন এইবিলাক খুব চলি আছে কিন্তু তথাপিতো মানে যিটো আজিকালি বেডশ্বীট ডিজাইন সকলো ব্ৰাইডে মানে বেডশ্বীট ডিজাইনটো প্ৰিফাৰ নকৰে কিছুমান ব্ৰাইডেও মানে বিয়াত ৰিচিপশ্যনত হ'লেও তেওঁলোকে মানে জোৰোণ হওক বা ৰিচিপশ্যন হওক এই দুটা কনচেপ্টটো প্ৰিফাৰ কৰে তেনেকুৱা ধৰণৰ ব্ৰাইডৰ কাৰণে আমি এনেকুৱা ৰাখিছোঁ কালেকশ্যন কিন্তু প্ৰপাৰ ৰেটত জোৰোণ নহয় ৰিচিপশ্যনত খুব ধুনীয়াকৈ ৱেৰ কৰিব পাৰি ৰিচিপশ্যনৰ কাৰণে এই কাপোৰযোৰ বহুত বেছি ভাল লাগিব ন লগত যদি উইণ্টাৰত পিন্ধা থাকে স্লিভৰ ব্লাউজ কৰিব পাৰে ডিজাইন ব্লাউজটোতো আৰু তোমাৰ মতে এইটো চিলাই দিবা তেনেকুৱা কোনো হেৰি নাই ন মানে ক্লাইণ্টৰ লগত আমি পাতি লওঁ কৈ দিয়া হয় যে কিমানখিনি ৱৰ্ক কৰা থাকিব কৈ দিওঁ তেখেতৰ লগত ডিছকাছ কৰি পেলাই ব্লাউজটো আমি বনাই দিওঁ এইযোৰ ৰেটত নতুন ডিজাইন একচুৱেলি এই ডিজাইনটো গছা টাইপ ন এইটো হাতী এই বস্তুটো বহুত বেছি ধুনীয়া লাগিছে এইটো ন নতুন ডিজাইন ন এইটো একদম নতুন ডিজাইন এইটো বহুত নতুন ডিজাইন চাও মই অসমীয়া যিটো কিং খাপৰ পৰা ইনস্পায়াৰ্ড হয় কিং খাপৰ পৰা ইনস্পায়াৰ্ড হৈ মানে হাতী বুটাটো আমি এড কৰিছো এই কালাৰটো বহুত বেছি ভাল লাগিছে ন এই কালাৰটো জোৰোণ বুলি ক'লে কিছুমানে এনেকুৱা কালাৰ প্ৰিফাৰ কৰে এই কালাৰ বহুত বেছি প্ৰিফাৰ কৰে এইটো কালাৰ জোৰোণ বুলি নহয় ঘৰৰ কাৰোবাৰ বিয়া থাকিলে সাপোজ কইনাৰ মাক ভনিয়েক এই কালাৰটো মানে ধৰক মাকে পিন্ধিলেও বেয়া নালাগে ভনিয়েকে পিন্ধিলেও বেয়া নালাগে কইনাই পিন্ধিলেও বেয়া নালাগে ন
হয় এভাৰগ্ৰীণ কালাৰ হয় হয় বহুত বেছি ধুনীয়া লাগিছে বেবি পিংকত বিচাৰে বহুতে বেবি পিংকত জোন কালেকশ্যন হিচাপে যদি পিন্ধিব আছে এইটো ভাল লাগিছে আৰু ইয়াৰ কালাৰ তোমাৰ এটা বস্তু মই দেখিছোঁ কালাৰ কম্বিনেশ্যনটো বহুত বেছি ধুনীয়া হয়নে কাপোৰযোৰ যদিও একদম চফ্ট কালাৰ কিন্তু ৰেড মিনা কৰা গৈছে তাতে মানে বেছি হাইলাইট হৈছে হয় বেছি হাইলাইট হৈছে আৰু কালাৰটো যিকোনো কালাৰ মানে মানুহে পিন্ধিলে ভাল লাগিব জাষ্ট ৰেডি কৰা হৈছে কাপোৰযোৰ হয় এইটো খেহু কালাৰ বুলি কয় খেহু কালাৰ আপোনাৰ এই কালাৰটো কিন্তু একদম ধুনীয়া লাগিছে দেই বহুত ইউনিক লাগিছে ন খুব ইউনিক কাপোৰ ইউনিক লাগিছে এইযোৰ ৰেডি কৰিছোঁ এইযোৰ একদম ফ্ৰেছ কালেকশ্যন এটা দেখাইছোঁ একদম ফ্ৰেছ কালেকশ্যন এইযোৰ এয়া বহুত ধুনীয়া লাগিছে ন চাদৰখন এনেকুৱাকৈ থাকিব গোটেই গাতে বুটাটো থাকিব তেনেকৈ হয় আৰু মেখেলাখনতো ছেম এই ৱৰ্কটো থাকিব গোটেইটো আৰু ব্লাউজটো অল অভাৰ ৱৰ্ক হ'ব গোটেই ব্লাউজটোতে এই কামটো কৰা হ'ব হয় আৰু বহুত বেছি ধুনীয়া লাগিছে দেই তো বহুত একদম চিম্পুল কিন্তু গৰ্জিয়াছ কাপোৰযোৰ গৰ্জিয়াছ কাপোৰটো আৰু কালাৰ কম্বিনেশ্যনটো ইমান বেছি ধুনীয়া খুব চফ্ট মানে কালাৰটো বহুত চফ্ট হয় বহুত চফ্ট হয় বহুত চফ্ট হয় মই এতিয়া আপোনালোকক দামৰ কথা কোৱা নাই কাৰণ এযোৰ ডিজাইনাৰ কাপোৰ কিনিবলৈ হ'লে কিমান দাম পৰিব সকলোৱে জানে ইউনিক হয় কাপোৰবোৰ আপোনালোকে এটা এটা পিচেই পাব বহুত ধুনীয়া হয় গতিকে ইয়ালৈ আহি পেলাই খবৰ কৰিলে আমি দামৰ কথা গম পাব ন আমাৰ ইয়াতে মানে এটাই বিশেষত্ব হৈছে আমি চাপ'জ আমাৰ পৰা কিবা এযোৰ কাপোৰ ল'লে ছেকেণ্ড কাপোৰ মানে আমি বনাই নিদিওঁ বেলেগক বনাই নিদিয়ে আৰু সেইটোৱে ডিজাইন কল আপুনি যদি লয় আপোনাৰে হৈ থাকিব আপোনাৰ হৈ থাকিব হয় মানে অকণমান হেভি পিন্ধিব বিচাৰে বহুতে হয় নিজৰ কাপোৰযোৰ অকণমান ৰংচঙীয়া বা আলফুলীয়া কাপোৰযোৰ পিন্ধিব বিচাৰে গতিকে এইযোৰ হৈছে একদম হেভি ৰিচিপশ্যন ছেট হয় ৰিচিপশ্যন হয়তো মেইন ছেট মানে জোৰোণত এযোৰ মেইন ছেটটোতো হেভিয়ে দিয়া হয় ন এইযোৰ হেভিয়ে দিয়া হয় অল অভাৰ মানে মিনা ৱৰ্ক কৰা গৈছে এই কনচেপ্টটো মানে আজিৰ পৰা কাপোৰযোৰ অকণ ভালকৈ দেখাই দিওঁ ইমান বেছি ধুনীয়া আৰু এইটো কি ডিজাইন বুলি কয় অসমীয়া একদম কিং খাপ ন কিং খাপত আৰু কালাৰ কম্বিনেশ্যনটো বহুত বেছি ধুনীয়া কিং খাপ আৰু মকৰ বুলি কয় বহুত বেছি ধুনীয়া ন কালাৰ কম্বিনেশ্যন এনেই সুধিছোঁ দেই মেইন ছেটবোৰ সাধাৰণতে কিমান মান পৰে বাৰু মেইন ছেটবিলাক ইনক্লুডিং যদি ৰিহা থাকে তেতিয়াহ'লে আপোনাৰ 18 মানৰ পৰা ষ্টাৰ্টিং হয় 18 মানৰ পৰা ষ্টাৰ্টিং হয় মানে ইমান ধুনীয়া এযোৰ হেভি কাপোৰ একেবাৰে ৰিজনেবল হয় নাই কওকচোন ৱৰ্ক লৈ পেলাই অলপ বেলেগ বেলেগ হয় কিন্তু ষ্টাৰ্টিং প্ৰাইচটো মানে সিমানটো হয় আৰু 18ৰ পৰা আৰম্ভ হয় 18ৰ পৰা মানে ৱৰ্ক লৈ পেলাইতো হ'বই ন বহুত হেভি কাপোৰযোৰ ইমানটো দিব নোৱাৰা ন কপাৰ গুণা লগতে আপোনাৰ এইটো গোলাপ ফুলৰ যিটো বুটাটো গোলাপ ফুলৰ বুটাটো ইউজ কৰা গৈছে কাপোৰটো এইটো কাপোৰটো বহুত বেছি ধুনীয়া আৰু তোমাৰ কাপোৰবোৰৰ মই এটা বস্তু মন কৰোঁ কালাৰ যিটো কম্বিনেশ্যনটো বহুত বেছি ধুনীয়া এই কাপোৰযোৰ তোমাৰ ৰাতি পিন্ধা দিনত পিন্ধা কইনাই পিন্ধা যিকোনো অকেজনতে ধুনীয়া লাগিব গৰ্জিয়াছো হয় বহুত বেছি ধুনীয়া লাগিছে এইটো এই ব্লাউজটো হেভি হ'ব নে কেনেকুৱা হ'ব কোনটো ৱৰ্ক থাকিব আচলত যিটো ৱৰ্ক আছে হয় আপোনাৰ গোটেই স্লিভটোতে ৱৰ্কটো থাকিব এই বডিটোত মানে চিম্পল হ'ব প্লেন থাকিব আৰু স্লিভটো আপুনি যেতিয়া নেকলাইনত ইউজ কৰিব পাৰে নেকলাইনত এই বৰ্ডাৰবিলাক থাকিব হয় যেটা আমাৰ নেকলাইনৰ কাট থাকিব গোটেই স্লিভটোত আপোনাৰ এই ৱৰ্ক হয় ধুনীয়া লাগিছে এযোৰ ধুনীয়া চিনমেন ছোৱালীবিলাকে অকণমান হেভি ৱেইটটো অকণমান কেৰি কৰিবলৈ প্ৰব্লেম পায় তেওঁলোকৰ কাৰণে অকণমান দুটা কনচেপ্টতো আমি মেইন ছেট ৰাখোঁ হয় তো এনেকুৱা মেইন ছেটৰ বিশেষত্বটো হৈছে আপোনাৰ এইটো আমি ছাইড পাৰিটো আমি খুব হেভিকৈ ৰাখিবলৈ চেষ্টা কৰোঁ যাতে কাপোৰযোৰ অকণমান গৰ্জিয়াছ হৈ যায় আৰু আচলটো আৰু ছাইড পাৰিটো অকণমান হেভি থাকে এই ধৰণৰ কাপোৰ ইয়াৰ লগতো আপুনি ৰিহা পাই যাব ন ডিজাইনাৰ এইটো এটা বিশেষত্ব মানে ক্ষীণ মানুহ শকত মানুহ যেনেকুৱা গোটেইখিনি মিলাই পেলাই দিয়া যে সেইটো কাৰণে এইটো এটা ডাঙৰ এটা প্লাছ পইণ্ট মানে আমি ইমান বিশেষ চিন্তা নকৰিলেও হৈ যায় আৰু তোমালোকে স্পেচিয়েলি চিন্তা কৰাই ন সেইটো কথা অকল গল্ডেনত বিচাৰে এইযোৰটো পুৰা ট্ৰেডিশ্যনেল এটা ন এইযোৰ ইমান ধুনীয়া লাগিছে এইটো আপোনাৰ জুৱেলাৰী মটিভৰ পৰা এই বস্তুটো ইনস্পায়াৰ হৈ গৈছে আৰু এইটো আপোনাৰ গামখাৰু ডিজাইন এই ডিজাইনটো গামখাৰু ডিজাইন আমাৰ যিটো একদম প্ৰপাৰ যিটো গামখাৰু আছিল আগৰ নহিলিখা বুলি কোৱা যিটো গামখাৰু থাকে গামখাৰুটোত এই ডিজাইনটো ইউজ কৰা হৈছিলে তো গামখাৰুৰ পৰা এই ডিজাইনটো আহিছে বহুত ধুনীয়া লাগিছে এইটো ডিজাইন কাম কৰা থাকিব এনেকৈ চিলভাৰ আৰু গল্ডেন দুইটা সমানে ইউজ কৰা গৈছে এই কাপোৰযোৰ
এই কাপোৰযোৰ একদম নতুনকৈ আহিছে, আমি এতিয়ালৈকে দহি কৰা নাই। কিছুমান কইনা কিছুমান ৰিচুৱেলছ থাকে, কিছুমানে দহি নগুঠে ন তো সেইটো কাৰণে এনেকৈ ৰখা হয়। কাপোৰটো বহুত ধুনীয়া লাগিছে, ডিজাইনটো প্ৰতিযোৰ কাপোৰৰে ইউনিক ন, প্ৰত্যেকযোৰ কাপোৰ এযোৰ কাপোৰৰ লগত এযোৰ কাপোৰৰ ডিজাইন আমাৰ নিমিলে। আৰু এনেকুৱা নহয় যে অকল ডিজাইনটোৰ ওপৰত গুৰুত্ব দিছে, কাপোৰটোৰ ওপৰতো বহুত বেছি গুৰুত্ব দিছে। এই কাপোৰটো বহুত বেছি ধুনীয়া, মই চাই গম পাইছোঁ প্ৰতিযোৰ কাপোৰৰে কাপোৰটো বহুত বেছি ধুনীয়া ন, কাপোৰৰ কোৱালিটি বা গুণৰ কোৱালিটি একদম মেৰুন কালাৰ বা ৰেড কালাৰটো যিটো খুব চলি আছে বৰ্তমান, হয় তো এইটো কালাৰ প্ৰায়বিলাক স্কিন টোনতে এইটো কালাৰ পিন্ধিব বিচাৰে। হয় ইভিনিং টাইমত যেতিয়া ৰিচেপশ্যন কইনাই কিন্তু খুব ভাল লাগে। এনেও কইনাৰ ৰেড কালাৰটো বহুতেই বেছি ভাল লাগে, এইটো লুকটো বহুত বেছি হেভি লাগিছে, গোটেইযোৰতে ৱৰ্ক কৰা ন এই কাপোৰযোৰ, গোটেই কাপোৰযোৰতে ৱৰ্ক কৰা আছে, গোটেই কাপোৰযোৰতে ৱৰ্ক কৰা, ডিজাইনটো বহুত বেছি ধুনীয়া আছে, ৰেডৰ ওপৰত মেৰুন বোৱা গৈছে, মেৰুন বোৱা গৈছে, বহুত বেছি ধুনীয়া লাগিছে, ডিজাইনটো ইমান বেছি ইউনিক, বহুত বেছি ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু ইয়াৰ ব্লাউজটো হেভি হ'ব নে কেনেকুৱা হ'ব? ব্লাউজটো হেভি হ'ব, গোটেই ফুল স্লিভতে আপোনাৰ ৱৰ্ক থাকিব। যিহেতু আমি বিশেষকৈ মানে গল্ডেন গুণা আৰু চিলভাৰ গুণা এইবিলাক গুণা ইউজ কৰোঁ, তথাপিতো আজিকালি যিহেতু কইনাই বেছিকৈ অকণমান কালাৰিং গুণাৰ কামো আমি আৰম্ভ কৰিছোঁ বৰ্তমান। হয়, তো কালাৰিং গুণাত এই কাপোৰযোৰ বেবী পিংকৰ ওপৰত কালাৰিং গুণা কৰা গৈছিলে। এইযোৰ বহুত বেছি ধুনীয়া, এইযোৰ কইনাৰ উপৰিও কইনাৰ বায়েক বা অন্য কোনোবাই বিয়া খাবলৈ হ'লেও এই কাপোৰযোৰ পিন্ধিব পাৰে, কিন্তু হয়নে, পাৰ্টি ৱেৰ আৰু ৰিচেপশ্যন ৱেৰ, আৰু জোৰোণত দিবৰ কাৰণেতো একদমেই বহুত বেছি ধুনীয়া কাপোৰ, বহুত ধুনীয়া। ব্লাউজটো হেভি টাইপে হ'বনে? ব্লাউজটোত আমি চিলভাৰ ৰাখিছোঁ, ইয়াতে কাপোৰযোৰত যিহেতু গোটেইটো মানে মাল্টি কালাৰ আছে, মাল্টি কালাৰ মিনা ৱৰ্ক বা এনেকুৱা আছে, তো ব্লাউজৰ শ্লিভটোত এই ডিজাইনটো থাকিব মেইনলি। এই ব্লাউজটো অকল এই পাৰ্টটো থাকিব ন, গোটেই শ্লিভটোত থাকিব, গোটেই শ্লিভটোত থাকিব ন, আৰু কাপোৰযোৰ যিহেতু হেভি, ব্লাউজটো এইটোৱেদি বহুত হেভি কৰি দিব আৰু ন, বহুত ধুনীয়া। এই কালাৰটো কিবা ইউনিক লাগিছে ন, এইটো এটা ডুৱেল কালাৰ বুলি কয়, ডুৱেল টনৰ একচুৱেলি কপাৰ গুণা ইউজ কৰা গৈছে। আমি যে কিবা এটা বুলি কওঁ আৰু আমাৰ ভাষাত য়েলোৰ লগত আপোনাৰ মুগা টাইপৰ সূতা পোৱা গৈছে, লৰাই চালে মানে ডুৱেল কালাৰ এটা চাইন কৰে। এই কিবা চাই কালাৰ নে কিবা এটা বুলি কয় যে, এনেকে দুটা ধূপচায়া কালাৰ, তোমালোকে ডিজাইনাৰ বেলেগ ক'ব, আমি কওঁ এই ধূপচায়া কালাৰ বুলি কওঁ, মানে এইটো ধুনীয়া লাগিছে, এইটো কালাৰটো বহুত বেছি ধুনীয়া লাগিছে। চাইন এটা কৰিছে, এইটো কাপোৰযোৰৰ এইটো ডিজাইনটো চাওক, ডিজাইনটো বহুত বেছি ধুনীয়া, কাপোৰযোৰতে কপাৰ গুণা ইউজ কৰা হৈছে, কাপোৰযোৰতে কপাৰ গুণা ইউজ কৰা হৈছে। ব্লাউজটো এই পাৰিটোৰ নিচিনা হ'ব চাগে ন, এইখিনি থাকিব, তুমি এবাৰ কৈ দিলা যে সেইটো কাৰণে গম পালোঁ আৰু এইটো নিচিনা হ'ব, বেছি ইউজ কৰা হয়। আৰু পিচ পিংক, এই পিচ পিংকটো কালাৰটো বহুত বেছি ধুনীয়া লাগিছে দেই, এইটো কামটো ইমান বেছি ধুনীয়া, আৰু এই কাপোৰটোৰ কালাৰটো এইটো মই অকণমান এনেকৈ দিছোঁ, এইটো চাওক ইমান বেছি ধুনীয়া লাগিছে, এইটো ইমান ধুনীয়া লাগিছে। মই আপোনালোকক মেলি দিয়া নাই, ওপৰতে দেখাইছোঁ, কাৰণ গোটেইযোৰে হেভি, এইখিনি মেলি পেলাই আৰু তেখেতক মই কষ্ট দিব খোজা নাই, এইখিনি বহুত ধুনীয়া ছিষ্টেমেটিককৈ ৰাখিছে, এইখিনি গোটেইখিনি কাপোৰ। এই ব্লুত যে এযোৰ আছে, ব্লুত এযোৰ দেখা, হয়, ব্লুত মানে আমি চিলভাৰ আৰু আপোনাৰ ব্লু কালাৰৰে ইউজ কৰিছোঁ। হয়, এইযোৰ অকল কইনাৰ বুলিয়ে নহয়, বেলেগৰ পাৰ্টি ৱেৰ পিন্ধিব পাৰে ন, যোনে মানে হেভি বিচাৰে, বিশেষকৈ উইণ্টাৰ চিজনত যেতিয়া ফুল স্লিভৰ ব্লাউজ এটাৰ লগত কাপোৰযোৰ পিন্ধিব, খুব বেছি ভাল লাগিব। হয়, বহুত ধুনীয়া লাগিছে কাপোৰযোৰ, বহুত ধুনীয়া লাগিছে। এই ব্লাউজটোও চাগে এই বস্তুটো দিছা নেকি, এইটোত ব্লাউজটো, এইটোৰ ব্লাউজটো গোটেই শ্লিভটোত এই ডিজাইনটো থাকিব, অকল গোটেই শ্লিভটোত, কাৰণ কাপোৰযোৰ গোটেইযোৰে হেভি হয়নে, আৰু ডিজাইনটো দেখুৱাইছোঁ মই অকণমান, চাওক এইটো ওচৰৰ পৰা ইমান বেছি ধুনীয়া, ইমান চফ্ট, মানে কাপোৰযোৰ বহুত ধুনীয়া, বহুত ধুনীয়া। আমাৰ বুকুৰ অংশখিনি এই পাৰ্টটো পৰি থাকিব, এই গেৰু ডিজাইনৰ যিবোৰ কাপোৰবোৰ থাকে যে, সেইটো পৰি থাকিব, সেইটো কনচেপ্টত বনাইছা ন, ধুনীয়া লাগিছে। এইযোৰ বহুত ধুনীয়া লাগিছে কাপোৰযোৰ, স্কাই ব্লু কালাৰত চাব পাৰি, লগত কিছুমান কইনা যিটো আজিকালি ৰিচেপশ্যনত বেল্ট এডাল বিচাৰে, বেল্টটো আমাৰ থাকে, মানে যোনে মানে ৰিকুৱাৰমেণ্ট থাকিলে যে বেল্টডাল তোমালোকে বনাই দিয়া, আৰু লগতে হয়, আমি কাপোৰযোৰ বনাওঁতে বেল্টডালো একেলগে বনাই লওঁ, হয়, এইবোৰ কাপোৰ অলপমান কাম থাকিব। এই ডিজাইনটো চাব পাৰে আপুনি, এই ডিজাইনটো অকণমান নতুন ডিজাইন আমাৰ, এই ডিজাইনটো চাব পাৰে, বহুত বেছি ধুনীয়া লাগিছে।
আছে বেলডালো ধুনীয়া 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 ডিজাইনত আপোনালোকে যিহেতু এতিয়া কইনাই এইটো কাপোৰৰ লগত এটা বেল পিন্ধে গতিকে সেই বেলডালো তেখেতে বনাই দিওঁ বুলি কৈছে যাৰ যাৰ ৰিকুৱাৰমেণ্ট থাকে মানে ৰিকুৱাৰমেণ্টৰ মতে তেওঁ ব্লাউজ বেল সকলোবিলাক তৈয়াৰ কৰি দিয়ে সেই দামটোৰ ভিতৰতে হয়নে এইটো এটা এতিয়ালৈকে ৰেডি টু ৱেৰ কৰা হ'ব আমাৰ হয় এইটো এটা কইনাৰ অৰ্ডাৰ আছিলে কাপোৰটো হয় ৰেডি টু ৱেৰ কৰা হোৱা নাই এইটো অৰ্ডাৰে আছে ন এযোৰ এইটো অৰ্ডাৰ আছিলে এইটো অৰ্ডাৰে আছে এই যে সাইড পাৰি হিচাপে এইটো লাগিব আৰু এইটোতো বহুত হেভি কাপোৰ যদি কাপোৰটো যেতিয়া চিলাই মেলি ৰেডি কৰা হ'ব তেতিয়া আৰু ভাল লাগিব আৰু বেছি ভাল লাগিব এযোৰ আচলতে অলৰেডি চ'ল্ড আউট হৈ গৈছে এযোৰ ৰেডি টু ৱেৰ কৰিব আৰু সেইকাৰণে চিলাই মেলি দিলে বেছি ভাল লাগি যাব আৰু এটা কথা সুধো যদি কোনোবাই বিচাৰে যে মোক এইটো ডিজাইনৰ কাপোৰযোৰ বনাই দিব লাগে তেতিয়া বনাই দিয়া নে তেতিয়া যদি ডিজাইনটো যদি বেলেগ ডিজাইনাৰৰ হয় তেতিয়াহ'লে আমি কি কৰোঁ তেখেতক আমাৰ ডিজাইনৰ পৰা মানে হয় এই চিমিলাৰকে বেলেগ ডিজাইন আমি তেখেতক সাজেষ্ট কৰোঁ হয় গতিকে মানে তেখেতৰটো থাকক আমাৰটো থাকক দুইটা মিলি পেলাই নতুন কিবা এটা কৰি দিবলৈ ট্ৰাই কৰোঁ মই সেইটোকে সুধিব খুজিছোঁ যে এতিয়া যে কিছুমান ডিজাইনাৰে যে সেই ডিজাইনটো তোমালোকেতো নোৱাৰা ন বেলেগ ডিজাইনৰ বস্তু এতিয়া আমি গ্ৰাহক এজন আহিলে আমি একদম নোৱাৰোঁ বুলি কৈ তেখেতক পঠাব নোৱাৰোঁ তেখেতক বুজাই দিলে আজিকালি বুজে সকলোৱে হয় বুজে যিহেতু তেখেতৰ যিটো কম্বিনেশ্যনটো অকণমান চিমিলাৰকে ৰাখোঁ যাতে মানে তেখেতৰ ডিজাইন বুলিও নকওঁ বস্তুটো লগত তাৰ পৰা আমাৰ ডিজাইন এড কৰি পেলাই তেখেতক বিচৰা ধৰণে তুমি মানে তেনেকৈ যেনেকৈ ধৰণে বিচাৰে তেনেকৈ ধৰণে বনাই দিয়া আৰু ন মানে কৈ দিব লাগিব এইকেইটা মোৰ ৰিকুৱাৰমেণ্ট এইকেইটা এনেকৈ ধৰণে তুমি এনেকৈ বনাই দিয়া ন সেইটো কথাকে মই সুধিব খুজিছোঁ নহ'লে বেলেগ ডিজাইনৰ আকৌ বনালে একেই হৈ যাব বেয়াও হৈ যায় একেই হৈ যাব ন কাপোৰযোৰ ভালেই নালাগিব তাৰপিছত আজিকালিতো পিয়ৰ পাটটো আমাৰ দেখালোৱেই কিন্তু আজিকালি মানে কেঁচা পাটতো খৈনে মানে জোৰোণত খুব ভাল বিচাৰে জোৰোণ বুলি নহয় যিকোনো অকেজনতে যিকোনো নৰ্মেল এইটো কেঁচা পাটৰ নেকি কেঁচা পাটৰ হ'লেওতো ইয়াৰ হেৰিটো ইমান ধুনীয়া লাগিছে কিছুমান কেঁচা পাটৰ যে এই বস্তুটো খমখমীয়া থাকে পাতলা থাকে কিন্তু আমাৰ এইটো একদম বডিত ধুনীয়াকৈ লিপিট খাই থাকে আৰু বেছি জিল হৈ নাথাকে আৰু ন নাই বহুত ধুনীয়া লাগিছে এই কাপোৰযোৰ চাওক এই কাপোৰযোৰ কইনা বুলি নহয় আপোনালোকেও পিন্ধিব পাৰিব কইনায়ো জোৰোণত যে 3rd 4th কাপোৰ এযোৰ দিয়া যায় এনেকুৱা কাপোৰযোৰ দিব পাৰে ন এইটো বহুত ধুনীয়া লাগিছে বেলেগ ফেব্ৰিকত মানে অকণমান ফেঞ্চি ফেব্ৰিক হওক বা এইটো একচুৱেলি খাদী চিল্ক বুলি কয় এই মেটেৰিয়েলটো তাৰ পৰা আমি হেণ্ড ৱৰ্ক কৰা গৈছে এই কাপোৰযোৰৰ পৰা হেণ্ড এম্ব্ৰইডাৰী কৰিছে এইটো কি হয় কাপোৰটো এইটো খাদী চিল্ক বুলি কয় খাদী চিল্ক ন খাদী চিল্ক এই ৱৰ্কখিনি যে দেখিছে এইখিনি টোটেলি মানে হাতেৰে কৰা এইখিনি হাতেৰে কৰা বাপৰে এইখিনি ৱৰ্ক ধুনীয়াকৈ কাম কৰোঁতে বহুত দিনৰ প্ৰয়োজন হয় আমাৰ বহুত দিনৰ প্ৰয়োজন হয় আৰু মানে অৰ্ডাৰ থাকিলে অকণমান টাইম ল'ব লাগে এনেকুৱা অৰ্ডাৰবোৰত সাধাৰণতে কিমান পৰে এইবোৰত এইবিলাক আপোনাৰ 6500 তেনেকুৱা পৰা ষ্টাৰ্টিং হয় আৰু লগত ব্লাউজ চিলাই মেলি চববিলাক একেলগে ধৰি পেলাই ন মেখেলাখনতো বহুতখিনি ডিজাইন আছে এইটো চাওক হাতেৰে কৰা গোটেইখিনি হাতেৰে কৰা মেচিনৰ নাই এইটো মেচিন ৱৰ্ক নাই গোটেইখিনি হাতেৰে কৰা বহুত বেছি ধুনীয়া যিকোনো অকেজনত আপুনি ওলাই মেলি গ'লে পিন্ধিব পাৰে এইযোৰ কিহৰ হয় কাপোৰটো এইযোৰ কটন চিল্ক বুলি কয় কটন চিল্ক এই কটন চিল্কবোৰ কিমান পৰে মানুহে বিচাৰে কেতিয়াবা এনেকুৱাবিলাক এইটো হৈছে মেচিন এম্ব্ৰইডাৰী আমাৰ নিজৰ মেচিনত আমি ডিজাইনটো কৰা যায় মেচিন এম্ব্ৰইডাৰীবিলাক আপুনি 3000 মানৰ পৰা পায় 3000 মানৰ পৰা পাই যায় ইনক্লুডিং ব্লাউজ ষ্টিচিং আৰু এইফালে এযোৰ আছে যে সেইযোৰ চাওঁ এইযোৰ অকণমান হেৰি টাইপৰ অকণমান কিছুমান ছোৱালীয়ে বিচাৰিবলৈ এনেকুৱা টাইপৰ এইটো শাৰী নেকি শাৰী ন আমাৰ ইয়াতে বেলেগ ডিজাইনৰ শাৰীও পাব এনেকুৱা নহয় যে অকল মেখেলা চাদৰৰে কৰিম আমি এনেকুৱা নহয় ইয়াতে পাৰ্টি ৱেৰ শাৰী কিছুমান আমি কৰোঁ এইটো ছিকুৱেঞ্চ ৱৰ্কৰ পৰা আমি নিজে এইটো গ্লিটাৰ এড কৰিছোঁ এইটো এড কৰাৰ কাৰণে কাপোৰযোৰ আৰু বেছি ধুনীয়া লগা হৈছে সেয়া চাওক এয়া শাৰীৰো কিন্তু তেখেতৰ নিজৰ ডিজাইন দেই আপোনালোকে এইটো ইয়াত আপোনালোকে অৰ্ডাৰো দিব পাৰে নিজৰ থিমটোৰ ওপৰত ৰাখি পেলাই বোলে এনেকুৱা এখন শাৰী লাগে আৰু ধৰা নিজৰ ফিজিকটো চাই পেলাইতো তোমালোকে অকণমান আইডিয়া এটাও দিয়া ছাজেষ্ট কৰা যায় যে আপুনি এনেকুৱা পিন্ধক ন আৰু এইযোৰ খুব মাল্টি কালাৰ এযোৰ শাৰী এখন শাৰী ন মাল্টি কালাৰ শাৰী চাটিনৰ ওপৰত ছিকুৱেঞ্চ চাটিনৰ ওপৰত ন এইটো যদি আপুনি স্লিভলেছ ব্লাউজৰ লগত ইভিনিং ক'ৰবাত পিন্ধিব আৰু গৰমৰ সময়ত হয়নে গৰমৰ সময়ত পিন্ধিব পাৰে ইভিনিং টাইমত খুব ভাল লাগিব বহুত বেছি বহুত ছফ্ট হয় বহুত ধুনীয়া ছফ্ট হয় আৰু কাপোৰটো মানে ইমান বেছি ছফ্ট ময়ো আপোনালোকক চুই দেখুৱাই দিছোঁ ইমান বেছি ছফ্ট হয় গৰমৰ কাৰণে একদমেই ফিট কালাৰ কম্বিনেশ্যন বহুতেই ধুনীয়া বহুত ধুনীয়া শাৰীবোৰ সিমান দামৰ ভিতৰতে পাব চাগে ন হয় এইটো পিয়ৰ কটনৰ শাৰী হয় নেকি মানে সকলোৱে একচুৱেলি শাৰী মেখেলা চাদৰটো পিন্ধি বহুতে শাৰীও পিন্ধিব বিচাৰে
এইটো একদম পিয়ৰ কটনৰ ন কটনৰ শাড়ী পিয়ৰ কটনৰ মানে সকলো মানুহৰ কথা ডিজাইনবিলাক একদম আমাৰ অসমীয়া ট্ৰেডিচনেল ডিজাইন একদম ট্ৰেডিচনেল ডিজাইন কাপোৰযোৰ এখন শাড়ী হয় আমি মেখেলা চাদৰৰ কনচেপ্টত বনাইছো এইটো একদম মেখেলা চাদৰ বুলি ভাবিব আপোনালোকে আঁতৰৰ পৰাতো মই মেখেলা চাদৰ বুলি ভাবিছিলো কিন্তু এইখন হৈছে শাড়ী এই শাড়ীবোৰ কেনেকে পৰে কটন শাড়ীবোৰ এইবিলাক শাড়ী আপোনাৰ 3200 টকাৰ পৰা ষ্টাৰ্ট হয় ন আপুনি 3500 টকা পাই যাব ব্লাউজ চিলাই পিনে আৰু এইখন বহুতেই বেছি ধুনীয়া লাগিছে আপোনালোকে চাই ভাবিব এইযোৰ মোৰ কাপোৰ নেকি এইখন কিন্তু শাড়ী হয়নে এখন শাড়ী একদম মেখেলা চাদৰ কনচেপ্টত বনাইছে এইযোৰ চাওক এইযোৰ কোনোবাই যদি য়েল্ল' পিন্ধিবলৈ মন পায় এইটো য়েল্ল' পিন্ধিব পাৰে বহুত ধুনীয়া লাগিছে কালাৰটো বহুত ধুনীয়া লাগিছে এইটো 3000 মানৰ ভিতৰত পাই যাব বুলি কৈছে ব্লাউজ উইথ ব্লাউজ চিলাই দেই কাৰণ আজিকালি এটা ব্লাউজ চিলাওঁতে 1000ৰ ওপৰ পৰে হয়নে এইটো মাইনাছ কৰিব এইটো কালাৰো ভাল লাগিছে চোৱা এইটো কালাৰ ভাল লাগিছে এইটো এটা এইটো ধুনীয়া লাগিছে আৰু আচলতে এইটো গৰম যে এতিয়া গৰমো হয় আৰু সকলোৱে ধৰ এনেকুৱা ফেন্সি মেটেৰিয়েলৰ শাড়ী প্ৰিফাৰ নকৰে হয় অফিচ যোৱা মহিলাসকলে মই বিচাৰে কেতিয়াবা কাম কৰা বিচাৰে হয় আৰু কিছুমানে সকলোৱেতো মেখেলা চাদৰ নিপিন্ধিবও পাৰে সেইটো কাৰণে শাড়ী পিন্ধাসকলৰ কাৰণে এনেকৈ মেখেলাটোৰ ডিজাইনত এযোৰ কাপোৰো আপোনালোকে বনাই ল'ব পাৰে আপোনালোকে যদি বোলে ভাবিছে কাপোৰযোৰ আপোনাৰ হাতত আছে কিন্তু ব্লাউজটো এটা ডিজাইনাৰ ব্লাউজ পিন্ধিবলৈ মন যায় তেতিয়াহ'লে আপোনালোকে ইয়ালৈ আহি তেখেতক ক'ব পাৰে তেখেতে এনেকৈ ডিজাইনাৰ ব্লাউজ পিন্ধাই বহুত ধুনীয়া ধুনীয়া ব্লাউজ দেখিছোঁ ন এইবোৰ বহুত ধুনীয়া ধুনীয়া ব্লাউজ আছে এইটো বহুত ধুনীয়া আৰু কাপোৰযোৰৰ লগত ব্লাউজটো ফিটিং নহ'লে কিবা এটা ভাল নালাগে ন এনেকুৱা নহয় যে আমি আমাৰ নিজৰ মেটেৰিয়েলৰে ব্লাউজ বনাওঁ তেনেকুৱা নহয় আপোনালোকৰ যদি নিজৰ মেটেৰিয়েল আছে আপোনালোকে নিজে লৈ আহিব পাৰে তেনেকুৱা ব্লাউজো আমি বনাই দিওঁ হয় আৰু ব্লাউজৰ লগতে আজিকালি খুব হেণ্ড ৱৰ্ক এইবিলাক দেখিছে আপুনি শ্লিভতে ৱৰ্কখিনি দেখাইছে এইবিলাক ৱৰ্কো আমি হাতেৰে কৰা এইবিলাক এনেকুৱা নহয় যে আমি দোকানৰ পৰা লেচ কিনি আনি পেলাই এনেকৈ লগাই দিলোঁ সেনেকুৱা এইবোৰ হাতেৰে কৰা ন এই গোটেইখিনি বস্তু আমি হাতেৰে কৰা তো এই ধৰণৰ ব্লাউজ এইটো কিন্তু দেখিলে তুমি ধৰিলেও গম পোৱা যায় যে এইটো দোকানৰ পৰা কিনি আনি লগাই দিয়া নাই বুলি ন দেখিছা নাই এইটো ধৰিব পাৰি ন ষ্টেণ্ডাৰ্ডটো ওলাই যায় মানে ফিনিচিংটো ভাল হয় এইটো চিম্পুলৰ ভিতৰত এই ব্লাউজটো ধুনীয়া লাগিছে কিন্তু ব্লাউজৰ নেকলাইনটো খুব ধুনীয়া বৰ্তমান চলি আছে এইটো ভি টাইপৰ এনেকুৱা যে ধুনীয়া এই ব্লাউজটো আচলতে খুব ধুনীয়াকৈ সলালে মানে বনালে চিম্পুল শাড়ী এখন ধুনীয়া পৰি যায় হয়নে শাড়ী বা লেহেংগা তেনেকুৱা ধৰণৰ ডিজাইনত আপোনালোকে বনাব আৰু যে তোমাক যদি কোনোবাই কয় যে লেহেংগা অৰ্ডাৰটো লেহেংগাওতো মই ইয়াত বহুত ধুনীয়া ধুনীয়া দেখিছোঁ লেহেংগা আমি কাম কৰি আছোঁ লাষ্ট আমি 5 বছৰ মানৰ পৰা লেহেংগাৰ কাম কৰি আছোঁ লেহেংগাৰ অৰ্ডাৰ আমি লওঁ পাটৰ লেহেংগা বা ইণ্ডিয়ান ষ্টাইলৰ লেহেংগা আজিকালি অসমীয়া কইনাসকলেও সংগীত মেহেন্দি অনুষ্ঠানত লেহেংগা পিন্ধে হেৰিয়াত এইটো কি বুলি কয় মেহেন্দিৰ কাৰণে লেহেংগা পিন্ধে এনেকুৱা বেলেগ বেলেগ হেৰিয়াত তুমি লেহেংগাও ব্লাউজ মই যেনেকৈ আপোনাক কৈছিলোঁ আমাৰ গোটেই শ্লিভটোতে এনেকৈ কাম কৰা হয় এই যে মেক্সিমাম কাপোৰৰে তোমাৰ মই দেখিছোঁ এনেকৈ শ্লিভটোত ধুনীয়াকৈ এনেকৈ কাম কৰা যায় ন আৰু ব্লাউজৰ ডিজাইনটো ব্ৰাইডেল কাপোৰবিলাকত তেনেকৈ থাকে ব্লাউজৰ ডিজাইনটো বহুত বেছি কোনোবাই যদি চাপ'জ আমি এইখিনি কাম কৰি ৰাখিছোঁ কাৰোবাক ধৰ ইমানখিনি কাম নালাগে মানে হাফহে লাগে কাৰোবাক এই ডিজাইনখিনি আমি তেতিয়া বডিত ইউজ কৰোঁ তেখেতৰ বডি ইউজ কৰি দিয়ে ন বডিটোত লগাই মানে ক'তো যাতে বস্তুটো মিছ ইউজ নহয় আৰু এইটো চাওঁ বেক চাইডটো চাওঁ এয়া বহুত বেছি ধুনীয়া এইটো এই ব্লাউজটো আপুনি পাৰ্টি ৱেৰ শাড়ী বা এনেকুৱা লেহেংগাৰ লগতো পিন্ধিব পাৰে এনেকুৱা ফেন্সি মেটেৰিয়েলৰ ব্লাউজ এইটো এই ধৰণৰ ব্লাউজবিলাক আমি নিজে বনাওঁ যিকোনো ডিজাইনত মানে যিকোনো ডিজাইনৰে হওক আমি কৰি দিব পাৰোঁ আপুনি যিকোনো ডিজাইন নিজেও ডিজাইন লৈ আহিব পাৰে বা আমাৰ লগত ডিছকাছ কৰি আপুনি নিজৰ ডিজাইনটো ক্ৰিয়েট কৰিব পাৰে কালেকশ্যন অলপমান চাম আজিকালি লেহেংগা যিহেতু আমি কৰি আছোঁ বৰ্তমান লেহেংগা কালেকশ্যন আপোনালোকক দেখাম মই